আজি আমাৰ স্পৰ্টছ একাডেমীৰ যিটো ফাউণ্ডেশ্যন, এই ফাউণ্ডেশ্যনৰ কাৰ্যসূচীত আমাৰ উপস্থিত আছে আমাৰ অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আৰু উপস্থিত আছে আমাৰ চৰণ বড়ো ডাঙৰীয়া, আৰু উপস্থিত আছে আমাৰ ৰিহন দৈমাৰী ডাঙৰীয়া, আৰু ওদালগুৰি জিলাৰ যিমান MCLA আৰু EM সকল আছে চবেই উপস্থিত আছে। আমি একেলগে আজিৰ এই যিটো স্পৰ্টছ একাডেমী ফাউণ্ডেশ্যন, এইটো আমি একেলগে কৰিছোঁ। আৰু এইটো 2 বছৰত সময় দিছে, 2 বছৰৰ ভিতৰত শেষ কৰিব পাৰিব। মুঠতে এই স্পৰ্টছ একাডেমীৰ দ্বাৰা দি আমি যদি ফুল ফাংচন কৰিব পাৰে, নিশ্চয় আমাৰ BTC অঞ্চলত তথা এই অঞ্চলৰ আশে পাশে থকা ল'ৰা ছোৱালীসকলে নিশ্চয় ভাল এটা সুবিধা পাব। আৰু আমাক এনেকুৱা একাডেমি আমাক লাগি আগৰ পৰাই আমি বিচাৰি আছিল, এইবাৰ আমি পাবলৈ সক্ষম হৈছে, ভাল কথা। নাই এনেকুৱা 3জন 2জন এনেকুৱা নহয়। ইয়াত আমাৰ গভৰ্ণৰে আমাৰ কিবাটো দিয়ে, নমিনেটেড মেম্বাৰটো দিয়ে। জাষ্ট আমি নাম দিছোঁ, গভৰ্ণৰ ডাঙৰীয়াই যিটো দিছে সেইটোৱে। আৰু নাথ যোগীও পাব, কিয় নাপাব? এইটো BTC বাহিৰৰ না ভিতৰৰ আমি একো নাজানো। মুঠতে আমি যিমান দূৰ জানো অৰিজিনেল BTCৰে মানুহ। এইবিলাকক কিয় লাগি আছে? এতিয়া এই 6 জনগোষ্ঠী ইয়াত আহকচোন, 6 জনগোষ্ঠী জনজাতিকৰণ এইবিলাক আছে। নাথ যোগী যদিও MCLA হোৱা নাই, আমাৰ এৰেঞ্জমেণ্ট বেলেগ আছে, পাব। বহুত আছে টোটেল 800 সামথিং ক্ৰ'ৰ আছে। এইবিলাক পইচা সি আগতে নাজানো, সি নিজৰ বুলি ভাবিছিল নেকি এই পইচাটো। 850 ক্ৰ'ৰ মুঠতে আধা চিলা এটাও কৰা নাই বা একো কৰা নাই। মুঠতে এতিয়া আমি আৰম্ভ আজি প্ৰথম, আৰু আছে মেলা। মুঠতে সেই পইচাটো আগতে সি ফাউণ্ডেশ্যন দি পেলাই কাম কৰিব পাৰিলে হয়, 1 বছৰ আগৰে কথা এইবিলাক পইচা। মেডি ছেক্ৰেটাৰী আমি এই ডিচেম্বৰৰ ভিতৰতে আমি কৰিম। মুঠতে BTC কোনো নাথ যোগী, কোনো গাৰো ৰাভা বাদ নপৰি নমিনেটেড 6জন হয়। 6জনৰ যদিও পৰা নাই কোনোবা নাথ যোগী বা সূত্ৰধৰ বা মদাহী বা গাৰো ৰাভা বা যিমান জাতি জনগোষ্ঠী আছে, BTCত বহুত জাতি জনগোষ্ঠী আছে, সকলোকে দিব পৰাটো সম্ভৱ নহয়। সেইকাৰণে আমি কিছুমানক CSB বা ডিষ্ট্ৰিক্ট লেভেলৰ যিটো চেয়াৰমেন মেম্বাৰ এইবিলাকত আমি এডজাষ্ট কৰিব। ইয়াৰ কাৰণে মানুহটো BTC ভিতৰত ঘৰটো, সেইকাৰণে সেইফালেতো ৰিজাইন দিব পেলাই। নাই আমাৰ এনেকুৱা নহয়, সেইটো দল সংগঠনৰ ডিমাণ্ড হিচাপে আমি দিছোঁ। আৰু সেইফালে আমাৰ হেমপ্ৰভা দেৱী বাইদেউক যিটো দিছে, সেইটো GSPৰ পৰা আমাৰ হীৰা শৰণীয়া দিছে, সেইটো মানে ওমেন নমিনেটেড হিচাপে দিছে। আৰু এইফালে মুঠতে এনেকুৱা মিলা মিছা। ভোটাৰ যদি নহয় কেনেকৈ হ'ব? কোনে কৈছে? নাই এইটো আমি এইটো ওমেন হিচাপে আমি নমিনেটেড দিছে, সেইটো যদি আইনগতভাৱে যদি নহয় এইটো কেঞ্চেল হ'ব। আমাৰ কি আছে ইয়াত? এইটো গভৰ্ণৰৰ ওপৰত নিৰ্ভৰ কৰিব। গভৰ্ণৰ ডাঙৰীয়াই সেইটো কৰে, গভৰ্ণৰ ডাঙৰীয়াই যি কৰিব সেইটোৱেই হ'ব। যদি আইনগতভাৱে নহয় এইটো কেঞ্চেল, আমাৰ কি আছে? নাই বহুত দিছে আছে, চাওকচোন। নাই ইউটি ৰোডটো আমি আৰু মেৰামতি কৰিবই লাগিব। আমি জানুৱাৰীত আৰম্ভ কৰিম, ইউটি ৰোড হওক কিবা হওক। আমি কৰিম। কি টাইম ডেট লাগে আপোনাক? কৰিম বুলি কৈছে না, এই জানুৱাৰী ফালে। প্ৰমোদ বড়ো নহয়, মই প্ৰমোদ বড়ো নহয়। দে, থেংক ইউ।